हेलो फ्रेंड्स আপোনালোকে চাইছে অভয়ন পাঁচু ব্লগ তো আজি দিনটো অকমান আপোনালোকৰ আগত দেখুৱাই দিম গাহৰি কেনেকা খাৰেদি বনাই হাতবিধৰ চব্জি আছে ইয়াতে তো এই কাটিং কৰা হৈ গ'ল মিছেছে কাটিং কৰিলে তো গাহৰি ইয়াতে আনা হৈছে তো মইহে বনাই লৈকে কিন্তু খাব নাপাম চাগে তো কি কাৰণে আজি এইপিনে গাঁঠিৰ গলৰ এইপিনে চাইডত তাৰমানে বিষাই আছিল তো সেইটো কাৰণে প্ৰেছাৰ অকণমান জুখিবা গ'লোঁ জোখোতে ওলাইছে 153 লগতে তলত কি 99 ওলাইছে অকণমান অভাৰ হোৱা বুলি কৈছে 120 থাকিব লাগে আৰু তলত 80 থাকিব লাগে বুলি কৈছে তো বেছি অভাৰ হৈ গৈছিল তো দোকানতে অকণমান তেতেলী পুৰণা তেতেলী টেঙা তেতেলী আছিলে তো সেইটো পানী ভিজাইকৈ মই 2-3 গিলাচমান খাই দিলোঁ তো অকণমান ভাল পাইছোঁ তো নেক্সট বাৰ জোখোতে 35 ওলাইছে তো অকণমান কমি গৈছে আৰু তো কিন্তু খোৱা নহ'ব আৰু গাহৰি মাংস এনি টাইম খোৱা যায়তো গধূলি টাইমত দিনত ৰাতিপুৱা টাইমটো অকণমান বেলেগ থাকিলে সন্ধিয়া টাইমটো গধূলি টাইমত অলপ গাহৰি মাংসই হওক মাছেই হওক খোৱা যায় এনি টাইম খোৱা গৈছিল এই খাৰটো ইমান হ'লে বোলা তো এইটো ভীমকলৰ খাৰ তো এইটো কৰিছোঁ চৌদা খাৰ ব্যৱহাৰ কৰা নাই এইটোৱে মানে ঢালিছোঁ আজি মই বনাই দিম ৰাইজৰ শ্ৰাদ্ধ কিবা কিবি বা পূজা চূজা যদি হ'লে তো আমি ৰান্ধনি হ'ব পাৰোঁ অৱশ্যে এই খাৰৰ আঞ্জাটো মই বেছিভাগ নাপাওঁ তো চব্জি কিবা কিবি কেতিয়াবা কৰা যায় আৰু পূজাত খালি এনেকুৱা জেগাত ঠিক আছে তো অকণমান গৰম কৰিব দিম গৰম দি খাৰটো চকা হ'লেতো ভালে হ'ব উপায় নাই আৰু এতিয়ালৈকে বিষাই আছে ইপিনে বিষৰ টেবলেটো খাইছোঁ লগতে প্ৰেছাৰৰ ঔষধো খালোঁ এটা টেবলেট খালী পেটত খাব লাগিছিলে ৰাতিপুৱা কিন্তু এতিয়া দিনত গম পোৱাৰ কাৰণে অকণমান খাইছোঁ আৰু ঠিক আছে তো এইটো খাৰটো গাহৰি খাৰ পিঠাগুড়ি এনেকুৱা হ'ব তো এইটো দিনত বনাই দি খুৰাই খাম বুলি কোৱাৰ কাৰণে পটকা গাহৰি মাংস আনিছোঁ এইটো চাওকচোন তেল আছে কাঠৰ মাংস বহুতখিনি আছে ঠিক আছে গাইজ তো আদা নহৰু আৰু জলকীয়া পেষ্ট ঢালি দিলোঁ আৰু নিমখো দি দিছোঁ ঠিক আছে চাই এইটো গুড়া কৰিব লাগিব পূৰা হালধি চেন কিন্তু বুঢ়া ওলাইছে অকণমান লাৰি দিম আৰু গুড়া হ'ব লাগিব টাইম লাগিব অকণমান দি সিজাব লাগিব পুৰঠি পাতে ফ্লেমটো অকণমান বঢ়াই দিম নেকি বাৰু জলকীয়া তাৰমানে এই ফিৰিঙি জলকীয়া যিটো যে ৰঙা পকা মালটো শুকান মালটোহে লাগে সেইটো পেষ্ট হ'ব লাগে বুঢ়া আৰু সেইটো উতলাব লগা হয় জলকীয়া যিটো নহয় শুকান জলকীয়া যিটো ফিৰিঙি জলকীয়া সেইটো শুকানটো লাগে অৱশ্যে সেইটো তাকো জুইত চুঙাত তাৰমানে এইটো উতলাব লগা হয় জলকীয়াটো তো সেনেকুৱা এইটো পদ্ধতিটো নাই এতিয়া বৰ্তমান সেনেকুৱা কেপাচিটি নাই তো এনে মিক্সাৰ গ্ৰাইণ্ডাৰত পেষ্ট কৰিলোঁ নহৰু আদা লগতে জলকীয়া কেঁচা জলকীয়া আছে তো মই শুকান জলকীয়া আনিব খুজিছিলোঁ অৱশ্যে মোৰো অসুবিধা নাই বাবুক ল'ব গ'লোঁ তো সোমবাৰৰ পৰা পৰীক্ষা হ'ব বাবুৰ খাৰ আৰু প্ৰয়োজন হ'ব নেকি গাইছ এতিয়া কেনেকৈ উতলি আছে আপোনালোকে দেখা পাইছে তো ৰঙালাও থাকিলে অকণমান ভাল আছিলে ৰঙালাও ইয়াতে দুটামান পিচ পালে ভাল আছিল তো এইখিনি মান যিটো অকণমান পাতা যিটো গুড়া হোৱা নাই সেইটো গুড়া হ'ব লাগিব বহুত টাইমলৈকে জহাব লাগিব তাৰপিছতহে মাংস ঢালিব লাগিব ইয়াৰ লগত জহাব লাগিব আৰু কিছুমান বস্তু নাই এতিয়া টেবলেটটো খাই কিন্তু বঢ়িয়া ভাল লাগিছে এতিয়া অকণমান বিষটো কমিছে প্ৰেছাৰে আছিল মই অনুমান কৰাই নাছিলোঁ গেষ্ট্ৰিকে হৈছিল নেকি বুলি ভাবিছিলোঁ কিন্তু আজি অকণমান হ'লে চেক কৰি চাওঁ ৰ'ব বোলো ভাইটিক ৰখাই থৈ তাৰপিছত চেক কৰোঁ মানে 153 ওলাইছে 153 লগতে তলত আৰু কিহৰ বা পৰিণাম আৰু ইহঁতে জানিব লাগে 80 হ'ব লাগে বুলি কৈছিল তলত যিটো
তো তাতে ওলাইছে 99 আৰু ওপৰত যিটো আছে 153। তো আপোনালোকে আগে পিছে গম পাই চাগে প্ৰেছাৰৰ কেনেকুৱা, ঠিক আছে। তো গাহৰি মাংস এইকেইটা দিন, গাহৰি মাংসই হওক ব্ৰইলাৰে হওক, এইকেইটা দিন কেইটামান দিন তাৰমানে ষ্টপ কৰিব লাগিব আৰু টেঙা বেছিকৈ খোৱাৰ পৰা কৰিব লাগিব। তেঁতুল টেঙা, পুৰণি তেঁতুল টেঙা হ'লে বেছি ভাল বুলি কৈছিল, কিন্তু পুৰণি তেঁতুল টেঙাই পাইছিলোঁ দোকানত, দেউতাই ক'ৰবাৰ পৰা কিনি লৈ আনিছিল নেকি। তো সেইটোতে দি মই 2-3 গিলাচমান খোৱাৰ পিছত আৰু বাবুক স্কুলত ল'ব যায়, চেকআপ কৰোঁ মানে 135 ওলাইছে আৰু তলতো 69 নে কিমান আছিলে। তো বহুতখিনি কমি গৈছে, ঠিক আছে। মই বেছিভাগ টেঙা খোৱা নাযায় যে, সেইটো কাৰণে আৰু বেছিভাগ মাংস কিবা কিবি ক'লে আৰু মছলাজাতীয় বস্তু খালে মোৰ পূৰা কিবা তিতা বস্তু খোৱা নাযায়, টেঙা বস্তু খোৱা নাযায়, ঠিক আছে। ঘৰত কিবা লাগিব, ঢাকি দিলে ভাল হ'ব নেকি? ঢাকি দিলে ভাল হ'ব নেকি? দেচোন দে, ঢাকি দিম। আমি পূজা থালিত য'ত পূজা হয় তাতেতো ডাঙৰ লোহিয়া এটা থাকে, তো তাতে খাৰ পেলাই দিওঁ আৰু 4-3 বটলমান এনেকৈ দি দিওঁ। তাৰপিছত এইখিনি পাতখিনি দহাই দিম। তো বহুতখিনি সংখ্যা ঘৰতো, আৰু ঘৰত মই এনেকুৱা বনাই পোৱা নাই অৱশ্যে, কিন্তু ৰাইজৰ পূজা বা কিবা বিয়াই হওক শ্ৰাদ্ধই হওক, য'ত এনেকুৱা প্ৰগ্ৰেম যদি হয়, তো তাতে এনেকুৱা পিঠাগুড়ি আঞ্জা বনাব লগা হয়। কিন্তু পাত কিন্তু বহুতখিনি বিধে থাকে, 7-8 বিধমানে থাকে, তো সেইখিনি মিলাব লগা হয়। কিন্তু আজি কম পৰিমাণ আছে, কমচে কম 4 বিধ বা 5 বিধমান আছে আৰু শাক। তো সেইটো এতিয়া খাৰেদি যিটো ভীমকলৰ দি খাৰ বনাওঁ, সেইটো আমি এতিয়া কৰিছোঁ। বেছি চখা নাই খাৰটো, তো সেইটো কাৰণে অকণমান প্ৰব্লেম হৈছে, ঠিক আছে। তো আজি সোৱাদ কেনেকুৱা বা হয় আৰু পিছত অকণমান পিছত আপোনালোকে ৰিজাল্টটো পাব আৰু ভাত খোৱা টাইমটো। তো খুৰাই বেলেগ এঠাইলৈকে গৈছে চাগে, ঠিক আছে। আৰু লাইটিং ফ'কাছটো অকণমান এন্ধাৰ পাব পাৰে এতিয়া দিনততো, খিৰিকী ভালকৈ খুলি দিয়া নাই। গাইছ, টেবলেটটো খাই একদম আৰাম পাইছোঁ। এইখিনি এনেকুৱা বিষাই আছিল, দোকানত কেনেকৈ যে কেপাচিটি কৰিকৈ আছিলোঁ ক'ব নালাগে আৰু, ইমান কষ্ট পাইছোঁ। তো প্ৰেছাৰ বুলিও মই ভবা নাছিলোঁ, কিন্তু এতিয়া আজি জোখাৰ লগে লগে এইখিনি ৰিজাল্টটো পালোঁ আৰু। তো বেছি চিন্তা কৰা নাই অৱশ্যে, খোৱা বোৱাত অকণমান ঠিক হ'ব লাগিব, তো সেইখিনি কেয়াৰ কৰিব লাগিব আৰু উপায় নাই। তো দিনৰ দিনটো ইমান মাংসয়ে কিবা কিবি খাই থাকোঁতো, মানে সন্ধিয়া টাইমটো অকণমান মনত পৰে অৱশ্যে মাংস। দিনটো কষ্ট কৰা যায় যে, দুপৰীয়া ভাত খোৱাই নাযায়, তো সন্ধিয়া টাইমটো অকণমান বিচৰা যায়, মাংসই বা মাছেই হওক, তো খাব মন যায় আৰু। তো এইটো লোভটোৱে মোক মাৰিছে আৰু। যিটো পিঠাগুড়ি, এইটো মিক্সাৰ গ্ৰাইণ্ডাৰত পিঠা খুন্দিলে চাউলটোৱেদি দেখুৱাইছে, মিচাইছে এইখিনি কৰি দিলে। তো মাংসৰ এইটো তেতিয়াও দেখুৱাইছোঁ আপোনালোকৰ আগত। তো এতিয়া বৰ্তমান এইটো কৰি থৈ দিছোঁ, ঠিক আছে। জোৱা হৈ যোৱাৰ পিছত তাৰপিছত মাংসটো ঢালিম। সেইটো হৈ যোৱাৰ পিছত দুটা মিক্স কৰাৰ পিছত তাৰপিছত পানী ঢালিম, তাৰপিছতহে এই পিঠাগুড়িটো দি দিম শেষৰ এণ্ডিং, ঠিক আছে। তো ফাইনেলি গাইজ, মাংসটো মই ইয়াৰ পৰা ঢালি দিলোঁ আৰু অকণমান কমটি হৈছিল, দেখুৱাইছে মাংসটো এনেকৈ লাগিছিল, বুঢ়া উতলি আছে হে গাইজ। বহুত টাইমে মাংসটো জহালোঁ চব্জিটোৰ লগত। তো এতিয়া বৰ্তমান পানী ঢালি দিলোঁ, তো মাংসখিনি উপঙি আছে বৰ্তমান। তো অলপ পিছত এইটো পানী যদি গৰম হৈ উঠিলে, তো এইটো পিঠাগুড়িটো দি দিম আৰু লগত। আৰু সোৱাদটো মই খোৱা নহ'ব, মিছেছকে সোৱাদটো চাব দিম, ঠিক আছে। তো আমাৰ খুৰাই কেনেকৈ বা ৰিজাল্ট দিয়ে আৰু বনাই দিছোঁ নিয়মমতে। আৰু বহুতখিনি বাকী লগা আছিলে, সেইখিনি নাই, তো ঠিক আছে। কি কৰি আছে এইটো? বন উঘলি আছে নেকি বাৰু? গাইজ, এইপিনে কাজি টেঙা এতিয়া ফুলি আছে, কিন্তু গুটি কিমান বা দিয়ে আৰু নাজানো। এতিয়া ফুলা মতেৰেতো বহুতখিনি আহিব লাগে প্ৰত্যেক বছৰে, কিন্তু ডাঙৰ জাতৰ এইটো হ'লে অকণমান বাকলটো পাতলা নহয়, অকণমান ডাঠ আছে, ঠিক আছে। দুইটা গছো, এইটো আৰু সেইটো গছো মই ৰোৱা আছিলে। আঞ্জা বনাব আহিছোঁ, খাৰ আঞ্জা, পিঠাগুড়ি, গাহৰি মাংসৰ লগত।
নাটো এইপিনে ছাইডত চাফা কৰিছে মায়ে তো বুন উঘলিছে য'ত ধনিয়া পাত পেলাই আছিলে এতিয়া কিবা চব্জি পেলাব নেকি ঠিক নাই আৰু মায়ে কি পেলাবি নো তাতে আকৌ ধনিয়া পেলাবি বাপৰে বা ডেঞ্জাৰ দেখোন এইটো খেতিয়ক লাই পেলাব মেষ্টা শাক মেষ্টা টেঙা শাক লগতে আৰু ধনিয়াও পেলাব তো সেইটো পানী উতলাওঁতে টাইম লাগিব অৱশ্যে বেছি টাইম নালাগে ঠিক আছে বায়ক কষ্ট কৰিব দিছোঁ অকণমান প্ৰেছাৰটো অকণমান কমক মই এতিয়া আঞ্জা ৰান্ধি অকণমান প্ৰেছাৰটো কমাইছোঁ অঁ তেঁতেলী টেঙা খাই দিলোঁ না ভাল হৈ গ'ল পুৰা বিন্দাছ এইটো ফিটিং কৰাই হোৱা নাই দেখালোঁ কালিয়ে লৈ না মেকানিক মানে মিস্ত্ৰী অহা নাই এইটো গজালটোৰ প্ৰয়োজন হৈছে ইয়াতে গজাল চাৰিটা গজাল লগা হৈছে তো এইটো দ্বীপ নপঠালে গৈছে নাহে নেকি কিনা জেগাৰ পৰা মই কৈছিলোঁ যে চব গোটেইখিনি যি নট লগাৰ দৰকাৰ হয় তো সেইখিনি দি দিব বুলি কৈ তো ইয়াত ঘৰৰ আহি পাক মানে নাই নট তো ৱাচাৰ থকা এনেকুৱা নট লগাব লাগিব তো মেচিনেদি এনেকুৱা ৱালত ফুটা কৰি তো ওলমাই থৈ দিব লাগিব এইটো নিয়মটো তো আপোনালোকে গমেই পায় এতিয়া বৰ্তমান পানী যিটো ঢালিলোঁ এতিয়া উতলিছে তো এতিয়া পিঠাগুড়িটো ঢালিব লাগিব এইটো এতিয়া মই ঢালিম কেমেৰামেন মিছেছকে দি দিম ইয়ে কেমেৰামেন হ'ব ঠিক আছে এতিয়া উতলি থকা টাইমতে পিঠাগুড়িটো অকণমান ঢালি দিম আৰু তো এইটো কেমেৰাটো লৈ লওকচোন কালাৰ অকণমান দি দিব লাগিব হালধি অকণমান দিব লগা হৈছে ঠিক কালাৰটো বনাইছে দিব লাগিব গাড়ী ঠাই লাগিব ফাইনেলি গাইজ এতিয়া বৰ্তমান উতলি আছে এয়া চাওকচোন কেনেকৈ উতলিছে আপোনালোকে দেখুৱাইছোঁ তো নিমখ অকণমান কমটি হোৱা বুলি কৈছে মিছেছে তো এতিয়া অলপ সোৱাদ অনুযায়ী দিব আৰু মিছেছে যিখিনি সোৱাদ হ'লে আৰু এতিয়া উঠোৱা যাব আৰু অকণমান টাইম পিছত ঠিক আছে পানীটো গৰম হোৱাই আছিলে উতলা হৈছিল তো পিঠাগুড়ি ঢালি দিলোঁ যিটো চাউল দি গুড়া কৰা মিক্সাৰ গ্ৰাইণ্ডাৰত তো এতিয়া হৈ গৈছে তো এইটো অকণমান টাইম এনেকৈ হ'ব থাকিব দিম তাৰপিছত আৰু উঠাম আৰু ঠিক আছে আৰু বেছিকৈ খুন্দা আছিলে তাৰমানে মিক্সাৰ গ্ৰাইণ্ডাৰত পিঠাগুড়ি সেইটো আধাখিনি থৈ দিলোঁ দেখা পাইছে কি কিবা শিকালে অকণমান সুধি চাওঁ ৰ'ব এইটো মুখটো পাতলো চাই অৱস্থা নাইকিয়া কৰি দিয়ে মানুহক তাৰ লগতে আৰু আটাইকেইটা ঐ দুষ্ট কি চাইছ মোৰটো পাতলো চাই আছ তই চাওঁ আৰে এইটোৱে দেখোন কি নাম আছিলে ইয়াৰ নামটো জন ডাইলগটো কেনেকৈ আছিল বাবা কচোন জন বানেগা ডন আৰু কিবা আছিলে নহয় তই টিভিটোৱে চাই থাকিবি না কি কৰিবি অকণমান তিনিটামান পঢ়িবি নপঢ় পৰীক্ষাটো সোমবাৰৰ পৰা গম পাইছে নাই হিন্দী আছে প্ৰথম ভালকৈ পঢ়িবি দেই মই অলপ পিছত এইটো আঞ্জাখিনি ৰন্ধা হৈ গ'লে মোৰ ভাতটো মাংসৰ আঞ্জাটো খোৱা নহ'ব অৱশ্যে একদম মানে প্ৰেছাৰৰ কাৰণে খোৱা অকণমান বন্ধ কৰিব লাগিব চাগে কেইদিনমান কাৰণে এতিয়া বৰ্তমান এইটো কমপ্লিট হৈ গ'লে আৰু ভাত খালোঁ নাখালে নাই দোকানলৈকে উভতি যাব লাগিব অকণমান যিটো বিষাই আছিলে তো এতিয়া ভাল লাগিছে অৱশ্যে ঔষধটো খাই বিষৰ টেবলেট খাইছোঁ আৰু লগতে প্ৰেছাৰৰ ঔষধ এইখিনি খাই অকণমান ভাল লাগিছে আৰু ঠিক আছে ফাইনেলি গাইজ এতিয়া কমপ্লিট হৈ গ'ল এতিয়া ঠাণ্ডা কৰি বহুত ভাল লাগে ঠাণ্ডা কৰি খালে তো এতিয়া গৰমে খালে অকণমান কিবা টেষ্টিটো অকণমান কম হয় আৰু তো এতিয়া বনোৱা হৈ গৈছে অকণমান তাত চাই পানীয়া হ'ব লাগে ঠিকে আছে এইখিনি তো গাইজ ফাইনেলি আমি ভাত খোৱা হৈ গ'ল এতিয়া ৱাইফাই খাই আছে এতিয়ালৈকে পিঠাগুড়িৰ পৰা ঢালিহে আছে খাই আছে তো খাই ভাল লগা বুলি কৈছে তো চব্জিটো ৰাতিৰ টাইমতো সন্ধিয়া টাইমতো চব্জি বনাব নালাগে আৰু কেৱল আমাৰ কাৰণে বনাব পাব তো আঞ্জাটো এভেইলেবল হৈ আছে খুৰা কিবা এটা কামৰ কাৰণে গুচি গ'ল তো সন্ধিয়া গধূলি টাইমত খাব আৰু এই আঞ্জাটো তো পিঠাগুড়ি অকণমান ঠাণ্ডা হ'ব লাগে ঠাণ্ডা হোৱাৰ পিছতহে সোৱাদটো পোৱা যায় আপোনালোকে খাইছে চাগে আগে পিছে তো ঠিক আছে গধূলি ৰিজাল্টটো পাম আৰু খুৰাৰ ফালৰ পৰা তো এতিয়াতো মিছেছৰ ফালৰ পৰা ৰিজাল্টটো পাইছোঁ খাই ভাল লাগিছে বুলি কৈছে
তো ঠিক আছে মোৰ নাম হ'ব আৰু ঠিক আছে তো এতিয়া যাওঁগৈ এতিয়াতো ভাল গাইজ আমাৰ যিটো ৰেকটো লৈ আনিছিলোঁ শুকুৰবাৰে তো আজি লগোৱা হৈছে তো আপোনালোকে চাওকচোন কেনেকৈ সজাই থৈ দিলে ৱাইফাই তো গাইজ কেনেকৈ সজাই থৈ দিছে এইবিলাক চাওকচোন বা চাবোনো দেখোন চাবোনো থৈ দিয়া জেগা পালে তো এইটো হ'ল স্পন ইয়াতে থৈ দিব লাগিছে প্লেট আৰু ইয়াতকৈ আৰু সৰু প্লেট এইকেইটা থাকিব আৰু যাৰখিনি ইয়াতে কাঁহী ইয়াতে কাপকেইটা থৈ দিছে আৰু বহুতখিনি ভৰ্তি হ'ব লগা বাকী আছে পিছলৈকে হ'ব নহয় নাজানো আৰু মাল বস্তু আনিব লাগিব তাৰপিছত সজোৱা হ'ব তো এইপিনে ইয়াতে থৈ দিয়া বস্তু কেইটামান তাতে গৈছে ঠিক আছে তো আপোনালোকে দেখালোঁ ভাল লাগিছে গৈছে অকণমান দেখিছে তো গাইজ মই এতিয়া বৰ্তমান দোকানলৈকে যাওঁগৈ আৰু কমপ্লিট হৈ গ'ল দেৰিয়ে হৈ গ'ল চাগে মাছো আহি পাব লগা কথা আছে তো 20 কেজি অৰ্ডাৰ দিছোঁ আহি পাব অলপ পিছত সেইকাৰণে বাবুৱে মুড়ি খায় বুলি বাবু মুড়ি লাড্ডু ইয়াক দি দে এক পেকেট নাই শুকান মাছ বাবু ল তই ভগাই খা দুজনে কি